নমস্কাৰ বন্ধুসকল সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো আমাৰ চেনেললৈ আমাৰ কষ্ট কৰি স্বাগতম বনাইছো আমাৰ চেনেললৈ আৰু এতিয়া আমি আছো পথাৰত এয়া বাইঘৰ পথাৰ হয় এয়া বড়ো খেতি আৰু এইফালে পানী চানী দি কৰি এইফালে মাটি উলিয়াই থৈছে ৰুবলৈ আৰু এইফালে আমি কঠীয়া তুলিছো এতিয়া আৰু এই কঠীয়াখিনি কাইলৈ ৰুৱা হ'ব মানুহ চানি নাই ৰুবলৈ এইকাৰণে মই পাল কৰিম চাগে ৰুবলৈ আমাৰ কষ্টুৰি এইফালে ব্যস্ত মোবাইল চোৱাত তাই কঠীয়া উঠাবলৈ মাতি আছো তুলিবলৈ তাই মোবাইল চোৱাতে ব্যস্ত হৈ আছে আৰু আমি কঠীয়া এইদৰে তুলি আছো এনেকৈ মুঠি মুঠিকৈ ধৰি এইদৰে আৰু এইখিনি কোবা মেটিয়া কোবাই কৰি খেৰে বান্ধি পেলাম আৰু এইটো মুঠি এনেকৈ বান্ধি পেলোৱা হ'ল এইদৰে আৰু এইখিনি পাত এনেই নিচিঙিলেও হ'ব বা নিচিঙা নহয় ন মন গ'লে ছিঙিব পাৰে আৰু মন গ'লে নিচিঙিব পাৰে যিহেতু বুঢ়া কঠীয়া হয় এইবোৰ কঠীয়া যোৱা কাতি মাহতে পৰা কাতি আঘোণ পুহ মাহ সম্পূৰ্ণ 4 মাহ চলি আছে এয়া মানে 4 মাহত সোমাই চলি আছে আৰু 4 মাহটো আৰু 4মহীয়া কঠীয়া এয়া তাতকৈ দেৰিকৈ পাৰিলে বোলে কঠীয়াবোৰ গজিবলৈ মন নকৰে ঘাইকৈ পুহমহীয়া সেইটো কাৰণে কাতি মাহতে পৰা হয় আৰু তিনিমহীয়া থাকে কঠীয়া তিনিমহীয়া কঠীয়া এতিয়া পায়নে চ'ত মাহ ৰুবলৈ তিনিমহীয়া যিটো কঠীয়া মানে ধান সেইটো পাৰে বুলি কৈছে মই পাহৰিলোঁ বা আজি 10 বছৰমানৰ আগৰ পৰাই মই এয়া হ'ল ইয়াৰ খেতি হ'লেও কেতিয়াবা আহিলে ৰুই কৰি দিওঁ এনেকৈ কিন্তু নিয়মটোও পাহৰিছোঁ আৰু কেনেকৈ কৰে বড়ো খেতিটো এনেকৈ কঠীয়া পাৰি এনেকৈ ৰুই আৰু পানী চানি দি মাতিব এনেকৈ পানী তিয়াই কৰি বাৰিষা দিনত ৰোৱা মানে শালি খেতিৰ নিচিনা তেনেকুৱাই খালি পানীটো অকণমান মানে নিজে ব্যৱস্থা কৰিবলগীয়া ইয়াতে এয়া মাটি তেতিয়া বোলে কঠীয়া আছে এয়া আৰু এইবিলাক চাহ অকণমান চবেই খাওঁ কঠীয়া তলিতে আৰু ভাত খাই আছিলোঁ বা অকণমান আগত হ'লেও গাখীৰকণ দেখি খাওঁ লাগি আছিলে আৰু এইফালে বেলি লহৰীয়ালে আৰু এইফালে বেলি বছ এইখিনি মই তোলা কঠীয়া কেইটা 1 2 3 4 5 6 7 8 9 10 11 12 মুঠা তুলিছোঁ 12 মুঠা পইচা লাগে ভাগ বিতৰা কৰি থকা হৈছে বাবু এখন পাব আৰু এতিয়া মই বহি আছো দেউতা ঘৰৰ পাকঘৰত আৰু এয়া মই হাতত লৈ আছো গুটি যিকেইটা মানে ঘৰতে লাগিছিলে বৰ গছজোপা আৰু এইখিনি মই কাইলৈ ৰুই পেলাম ৰুম কটাব যিখিনি মানে মাটি আলু খেতি কৰিছে তাতে ৰুম আলু